এটা বাণিজ্য মেলা আছে। আমাৰ মা আৰু দেউতাক মাতিছে, দেউতা অহা নাই, মা আৰু ময়ে আহিছোঁ। বলক পালোঁ হাউলি কৃষি বিজ্ঞান কেন্দ্ৰ। এয়া চক, বলক আমি এতিয়া ভিতৰলৈ যাওঁ। কৃষি বিজ্ঞান কেন্দ্ৰ। আমি যাওঁ বলক। এয়া কৃষি বিজ্ঞান কেন্দ্ৰত থকা ড্ৰেগন ফ্ৰুট। এতিয়া আমি কৃষক মেলালৈ যাওঁ বলক। মজাক দেখুৱাই আছে আমি এতিয়া পিচি ছাৰৰ ওচৰত যাওঁ বলক। কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী হয়, আপুনি কি ক'ব খুজিব? মই কৃষি বিজ্ঞান কেন্দ্ৰ বৰপেটাৰ জ্যেষ্ঠ বিজ্ঞানী তথা মুৰব্বী অৰূপ কুমাৰ ডেকা। আমাৰ বৰপেটা জিলাখন কৃষি ক্ষেত্ৰত যথেষ্ট আগবঢ়া, আৰু আমি কৃষক ৰাইজক বিভিন্ন ক্ষেত্ৰত কৃষি আৰু ইয়াৰ আনুষংগিক ক্ষেত্ৰবিলাকত আমি প্ৰশিক্ষণৰ ব্যৱস্থা কৰোঁ। লগতে আমাৰ কিছুমান ট্ৰায়েল হয়, কিছুমান প্ৰদৰ্শনীমূলক খেতি আমি কৰাওঁ খেতিয়কসকলৰ পথাৰত। আৰু এই ধৰণে আমি আমাৰ যিবিলাক নতুন নতুন কৃষি পদ্ধতি আৰু প্ৰযুক্তি উদ্ভাৱন হয়, সেই প্ৰযুক্তিবোৰ কৃষকৰ ওচৰলৈ আমি লৈ যাওঁ। এইটো হ'ল আমাৰ অন্যতম এটা কাম। আৰু লগতে আমি বিভিন্ন ধৰণৰ ধৰি লওক পশুপালন বা অন্য ক্ষেত্ৰত কৃষকসকলৰ যিটো তেওঁলোকৰ উৎপাদনৰ কাৰণে যিখিনি বস্তুৰ আৱশ্যক, যিখিনি পশু পক্ষী বা গৰু ছাগলী লাগে, সেইবিলাকৰ তেওঁলোকক আমি লিংকেজ কৰি দিওঁ, তেওঁলোকক আমি যোগানো ধৰোঁ। তেওঁলোকৰ বিভিন্ন ধৰণৰ বস্তুখিনিৰ লাগতিয়াল যিখিনি ইনপুট আছে, সেই ইনপুটখিনি দিয়াৰ আমি লিংকেজ কৰি দিওঁ, আমি তেওঁলোকৰ ব্যৱস্থাটো আমি কৰি দিওঁ। আৰু মাৰ্কেটিঙৰ ক্ষেত্ৰতো আমি যিমান পাৰোঁ আমি বজাৰৰ ব্যৱস্থা আমি কৰি দিওঁ, যিমানখিনি পৰা যায় তেওঁলোকক বজাৰৰ ব্যৱস্থা কৰি পেলাই সহায় কৰোঁ। আৰু আজি আমাৰ এখন কৃষক মেলা আমাৰ হৈ গ'ল, কৃষক মেলা। সেই কৃষক মেলাখনত আমি প্ৰায় 250গৰাকী খেতিয়ক আমি আমন্ত্ৰণ কৰিছিলোঁ। আমাৰ মাজত আমাৰ বিধায়ক মহোদয় আছিলে বৰপেটাৰ। গতিকে আজিৰ এই সভাখনৰ উদ্দেশ্য আছিলে যে আমাৰ স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰাৰ পিছত যিখিনি কৃষি ক্ষেত্ৰত আমাৰ অগ্ৰগতি হ'ল, সেই অগ্ৰগতিখিনি আমি ৰাইজৰ জ্ঞাতাৰ্থে আমি জনাইছোঁ। আৰু লগতে আমাৰ কি কি ইয়াত চৰকাৰী আঁচনি চলি আছে আমাৰ গোটেই অসম তথা ভাৰতবৰ্ষত, সেইখিনি আমি কৃষক ৰাইজক অৱগত কৰাইছোঁ। আৰু আমাৰ কৃষক আৰু বিজ্ঞানীৰ মত বিনিময় অনুষ্ঠানো আমি কৰিছোঁ। তেওঁলোকৰ কি কি সমস্যা বৰ্তমান আছে, সেই সমস্যাসমূহৰ বিষয়ে
আৰু বিশেষকৈ প্ৰাকৃতিক কৃষি পদ্ধতি যিটো নেচাৰেল ফাৰ্মিং, সেই নেচাৰেল ফাৰ্মিঙৰ ওপৰতো আমি আলোকপাত কৰিছোঁ আৰু ৰাইজক অনুৰোধ কৰিছোঁ যে তেওঁলোকে মানে কেমিকেল কমকৈ ইউজ কৰি পেলাই, ৰাসায়নিক দ্ৰব্য কম ইউজ কৰি পেলাই জৈৱিক খেতিৰ ফালে তেওঁলোকে মন দিব লাগে। এই কথাও আমি আলোচনা কৰিছোঁ আৰু আজিৰ এই সভাখনত আমি যথেষ্টখিনি সচেতনতা আমাৰ বেংকিং ছেক্টৰত কেনেকৈ KCC ল'ব লাগিব, কিষাণ ক্ৰেডিট কাৰ্ড ল'ব লাগে, কেনেকৈ ফচল বীমা যোজনাত আমি উপকৃত হ'ব পাৰোঁ, ফচল বীমা যোজনাৰ জৰিয়তে কেনেকৈ ইৰিগেশ্যনৰ আমাৰ স্কিম যিটো PMKSY চলি আছে তাৰ আমি বেনিফিট আমি কেনেকৈ ল'ব পাৰোঁ, সেইধৰণে আমি বিভিন্ন বিভাগৰ বিভিন্ন আঁচনি কৃষক ৰাইজৰ জ্ঞাতাৰ্থে আমি আজি জনাইছোঁ। এই ধৰণে আমি বিভিন্ন ক্ষেত্ৰত আমি কাম কৰি আছোঁ। ৰ'ব এতিয়া আমি আহিছোঁ কৃষি প্ৰযুক্তি তথ্য কোষলৈ। বলক আমি ভিতৰত কি আছে চাওঁগৈ। বহুত কিবা কিবি দেখিছোঁ দেখোন, দিয়ক চাই থাকক। ধানৰ বেলেগ বেলেগ হেৰিবিলাক আছে দেখা না, জাতবিলাক আছে, এইবিলাক চোৱা নামবোৰ লিখা আছে, ধুনীয়াকৈ গোটেই ডিটেইলছবিলাক দিয়া আছে। এইটো কি বস্তু? এইবিলাক তোমাৰ গছৰ যে বেমাৰবিলাক হয় ন, গছৰ বেমাৰবিলাক কেনেকুৱা হয়নো দেখাত, এইবিলাক আনি পেলাই তোমাৰ সংৰক্ষণ কৰি ৰাখিছিল জানে। এইটো চোৱা অমিতাৰ ভাইৰাছ, অমিতাৰ জোপাত ভাইৰাছ লাগিলে পাতখিলা যে মজুৰা পৰি যায়, কেনেকুৱা নহয় দেখিবলৈ বস্তুটো, সেইটো তেনেকৈ ৰাখি থৈছে বস্তুটো সংৰক্ষণ কৰি। ঠিক তেনেকৈ চব বেলেগ বেলেগ, যিটো আদাৰ আছে এটা, সেইটো আলুৰ লাইট ৰোগ, জলকীয়াৰ, এইটো উৰহী গছৰ, এনেকৈ গোটেই গছবিলাকৰ বেমাৰবিলাক আছে। এইবিলাক মডেল হয়, অলপ হেৰি হৈ আছে, বেয়া হৈ আছে। এইটো IFX মডেল বুলি কয়, জানে না, ইণ্টিগ্ৰেটেড ফাৰ্মিং ছিষ্টেম। ইয়াত ধান খেতি আছে, নাৰিকল গছ আছে, তাৰপিছত তোমাৰ গোহালি, হাঁহ পুহিব পৰা, গাহৰি পুহিব পৰা, এনেকৈ গোটেই বস্তুখিনি একেলগে থকাৰ কাৰণে ইণ্টিগ্ৰেটেড ফাৰ্মিং ছিষ্টেম বুলি কয়। আৰু এইটো তোমাৰ আছিলে জিৰ' এনাৰ্জি কুল চেম্বাৰ বুলি। এইটো তোমাৰ বস্তু ৰাখে, শাক পাচলি, ফল মূল, তোমাৰ এই ৱালখনৰ মাজত বালি দিয়ে, বালিত তোমাৰ পানী ছটিয়াই থাকিব লাগে। এইটো ভাগি গৈছে অকণমান, ওপৰত তোমাৰ খেৰ দিয়া থাকে, আৰু এইটো মানে এটা কম দামী ফ্ৰিজৰ নিচিনা কাম কৰে। এসপ্তাহ 10 দিন 15 দিনলৈকে বস্তুবোৰ ফ্ৰেছ হৈ থাকে, বুজি পালা। এইবিলাক কেঁচুসাৰ, এইটো এজলা কম্পষ্ট হয়, এইবিলাক চব সাৰ হয়। এজস্পাইলাম, এইবিলাক জৈৱিক সাৰ বুলি যিটো কয়, সেইবিলাক বিজ্ঞান বুলি কয় ন। সৰু সৰু বাচ্ছাৰ কাপোৰ বনাই, এইবিলাক তোমাৰ উৰহী গছ, উৰহী চিনি পোৱা না, উৰহী গছৰ যে আঁহটো ওলাই ন বাকলিটোৰ পৰা, এই আঁহটোৰ পৰা বনায় এইবিলাক। ইয়াৰ পৰা বেগ বনাব পাৰে, বেলেগ বেলেগ বস্তু বনায়। কাপোৰবোৰ দেখিলাই, বিভিন্ন ধৰণৰ শস্যৰ। এইটো মৃদু পৰীক্ষক বুলি এটা মেচিন হয়। এইটো মেচিনটো আমাক ICAR পৰা দিছে। এইটো ইউজ কৰি পিনে কিছুমান কেমিকেলছ আহে ইয়াৰ লগত, সেইখিনি ইউজ কৰি পিনে আমি চইল টেষ্ট কৰোঁ। চইলত তোমাৰ কিমান নাইট্ৰজেন, কিমান ফছফৰাছ, কিমান চইলৰ pH, সেইবোৰ চাওঁ। এইটো pH মিটাৰ হয়, ইয়াতো pH চাব পাৰোঁ। মাটিৰ আম্লতাটো আৰু খাৰতা, এইটো ৱেইট বেলেঞ্চ, আৰু বহুত কেমিকেলছ আছে। আৰু এইফালে আহে
আৰু আজিলৈ মই ভিডিঅ'টি ইমানতে শেষ কৰিলোঁ। আপোনালোকে কেনে দেখিলে কৃষি বিজ্ঞান কেন্দ্ৰ কমেণ্টত জনাব।